নিজস্বতা বজাই ৰখা, কাৰণ কোনেও তোমাৰ চৰিত্ৰ তোমাতকৈ ভালকে কোনেও কৰিব নোৱাৰে। ভিৰৰ মাজত মই থাকিব নিবিচাৰো, মোৰ বাবে যাতে ভিৰ হয় তেনেকুৱা হ'ব বিচাৰো। হাতৰ ৰেখাত বেছি বিশ্বাস নকৰিবা, কাৰণ মই হাত নথকা মানুহো সফল হোৱা দেখিছো। গন্তব্য স্থান পোৱা বহুত দূৰৰ কথা, অহংকাৰ কৰি থাকিলে পথো অদৃশ্য হৈ পৰিব। যদি গন্তব্যস্থান পোৱা নাই তেন্তে গন্তব্যস্থান সলনি নকৰিব, পথ সলনি কৰক। যি হুলস্থুল কৰি ভিৰ কৰে তেওঁ ভিৰৰ মাজতে হেৰাই যায়। সফল তেওঁহে হয় যি মনে মনে থাকিও নিজৰ কাম কৰি যায়। ভাল কিতাপ আৰু ভাল মানুহ সহজে চিনি পোৱা টান, তেওঁলোকক পঢ়িবলগীয়া হয়। বিকল্প বহুত পাবা গন্তব্যস্থান হেৰুৱাবলৈ, সংকল্প এটাহে থাকে গন্তব্যস্থান পাবলৈ। যাৰ অকলশৰীয়াকৈ যাব পৰা ক্ষমতা থাকে শেষত তেওঁৰ পিছত বহুত মানুহ যায়। যদি সফলতা বিচাৰিছে বন্ধু, জীৱনত সময় আৰু পৰিস্থিতিলৈ কেতিয়াও নাকান্দিব। যদি হাৰিবা বুলি ভয় কৰা, জিকাৰ আশা কেতিয়াও নকৰিবা। বিফলতাৰ প্ৰত্যাহ্বান স্বীকাৰ কৰা, যিটোৰ অভাৱ হৈছে চোৱা আৰু পূৰণ কৰা। সংঘৰ্ষ মানুহক শক্তিশালী কৰে, লাগিলে তেওঁ যিমানেই দুৰ্বল নহওক কিয়। তোমাৰ চকুত যদি জয়ৰ সপোন আছে, জীৱনৰ প্ৰত্যেকটো পল সুন্দৰ হৈ পৰিব। চেষ্টা কৰা উপায় ওলাব, আজি নহয় কাইলৈ ওলাব। ধৈৰ্য ধৰা, বিপদৰ সময় পাৰ হ'ব। আজি যি তোমাক চাই হাঁহি আছে, কাইলৈ তোমাক দেখি থৰ হ'ব। তোমাৰ চৰিত্ৰ যদি ভাল হয়, তোমাৰ ভাগ্য কেতিয়াও বেয়া নহয়। পৰিস্থিতি লাগিলে যিমানেই কঠিন নহওক, মনৰ পৰা যদি সহজ বুলি ভাবি লোৱা, সহজ হৈ পৰিব। যিমানেই কঠিন সংঘৰ্ষ হয়, সিমানেই মধুময় বিজয় হয়। জীৱনৰ বাটত বন্ধু ভালদৰে বাছিবা, কাৰণ তুমি সেয়ে হবা যি তোমাৰ বন্ধুসকল হয়। জীৱনত নিজৰ চৰিত্ৰটো ভালদৰে গঢ়া, যাতে পৰ্দা পৰাৰ পিছতো হাত চাপৰি বাজি থাকে। তুমি যদি উপযুক্ত বুলি ভাবিছা কৰি যোৱা, পৃথিৱীয়ে কি ভাবিছে চিন্তা নকৰিবা, জীৱন সুখৰ হৈ পৰিব। প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায়, কিছুমান শিক্ষা জীৱনেও দি যায়। যাৰ সলনি হোৱাৰ দৃষ্টিভংগী থাকে তেওঁ জীৱনত আগবাঢ়ি যায়। সফল তেওঁহে হয় যিয়ে জীৱনৰ ডাঙৰ ধুমুহা সুন্দৰকৈ পাৰ কৰে। জীৱনত ৰিস্ক ল'বলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিব, হয়তো বিজয় প্ৰাপ্তি হ'ব, নহ'লে শিক্ষা পাব। আপুনি যদি জিকে তেন্তে সুখ প্ৰাপ্তি হয়, যদি হাৰে তেন্তে শিক্ষা লাভ কৰে। নিজৰ ভাগৰুৱা শৰীৰটো নিজেই কঢ়িয়াই ফুৰিব লাগিব, তেতিয়াহে মানুহে কান্ধত ল'ব যেতিয়া তোমাৰ মৃত্যু হ'ব। জীৱনে এটা সুযোগ সদায় দিয়ে, সেইটোক আমি সৰল ভাষাত কাইলৈ বুলি কওঁ। হ'ব পাৰে প্ৰত্যেকটো দিন ভালে নাযায়, কিন্তু বন্ধু প্ৰত্যেকটো দিনত কিবা নহয় কিবা ভালে যায়। ভাগ্য আৰু বেলেগক কিয় দুখ দিওঁ, সপোন নিজৰ, চেষ্টা নিজৰ হ'ব লাগে। ভাগ্যৰ লগত কাজিয়া কৰি ভাল লাগে, কাৰণ ভাগ্যয়ে মোক নিদিয়ে আগবাঢ়িবলৈ আৰু মই পিছ পৰিব নিবিচাৰো। কেতিয়াবা এটা সৰু চেঞ্জে জীৱন সলনি কৰি দিব পাৰে। যিটো সহজতে পোৱা যায় সেইটো সদায় নাথাকে, যিটো কষ্ট কৰি পোৱা যায় সেইটো সদায় থাকি যায়। যি সলনি হয় তেওঁ আগবাঢ়ি যায়। বিশ্বাস এনেকুৱা এটা শক্তি যি অসম্ভৱটো সম্ভৱ কৰি দেখুৱায়। যেতিয়ালৈকে নিজৰ সমস্যাবোৰৰ কাৰণে বেলেগক দুখ দি থাকিবা, তেতিয়ালৈকে তুমি সমস্যাবোৰ দূৰ কৰিব নোৱাৰিবা। সফলতাই আমাৰ পৰিচয় কৰাই পৃথিৱীক, পৃথিৱীৰ পৰিচয় আমাক সফলতাই দিয়ে। মহানতা বাৰে বাৰে পিছল খোৱাক নকয়, মহানতা বাৰে বাৰে পিছল খালেও বাৰে বাৰে থিয় হৈ উঠাক কয়।